হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। নমস্কাৰ, মই সংগীতা পুনৰবাৰ স্বাগতম জনাইছোঁ আন এটি নতুন ভিডিঅ'লৈ। আজি আচলতে মোৰ বহুত ফুলা লাগি আছে। মাজনটো হৈছে মই উঠিলোঁ জাষ্ট এতিয়া ৰাতিপুৱা 6:30 বাজিছে। আজি এই দিনটোত কি কৰোঁ কি নকৰোঁ, আৰু শাওণ মাহৰ আজি তৃতীয়টো সোমবাৰ, গতিকে ভাবিছোঁ আপোনালোকৰ ওচৰত অকণমান শ্বেয়াৰ কৰোঁ। একদম মানে মই বিচনাতে আছোঁ, এতিয়া উঠিম আৰু কি কৰোঁ কি নকৰোঁ অকণমান আপোনালোকক দেখুৱাম। এতিয়াই কৈ নিদিওঁ, নহ'লে ছাৰপ্ৰাইজ ভংগ হৈ যাব। আপোনালোকৰ চাই ইণ্টাৰেষ্ট নাথাকিব নহয় জানো। এতিয়া ফাৰ্ষ্ট মুখ ধুম, বহুত চাফ চাফাই কাম বাকী আছে। চাই থাকক ভিডিঅ'টো। বিচনাৰ পৰা উঠি আহিলোঁ আৰু উঠিয়ে মই ফাৰ্ষ্ট দৰ্শন কৰোঁ মোৰ এই বাগিচাখনেই। ক'ত ক'ত নতুন নতুন ফুল ফুলিছে আৰু কোনডাল কেনেকুৱা হৈছে মই তেনে সেইবোৰ চাওঁ ৰাতিপুৱা উঠিয়ে, বহুত ভাল লাগে। এনেদৰে ঘৰৰ সন্মুখতে মই বাগিচাখন কৰিছোঁ। কি কি ফুল আছে আপোনালোকক পিছত দেখুৱাম। গতিকে বহুত লেট হৈছে, জল্দি ব্ৰাছ কৰোঁ মুখটো, গতিকে যাই থাকোঁ ব'লক। মুখ ধুই আহিলোঁ এতিয়া। আজি সঁচাকৈ মোক বহুত ফুলা লাগি আছে। মুখত সঁচাকৈয়ে শকত হ'লোঁ চাগে। এতিয়া মুচি লওঁ মুখখন। একদম ইগন'ৰ কৰিব প্লিজ, কাৰণ আপোনালোকক প্ৰথমে কৈ দিছোঁ যে মই পিছতহে চাফাই কৰিম। আগতে উঠিলোঁ, মুখ ধুলোঁ আৰু এতিয়া কি কৰিম আপোনালোকক দেখুৱাম। গতিকে মুচি লওঁ। সদায় মুখখন মুচিলে একদম এনেদৰে কৰিব নালাগে, আৰু যিমান পাৰি আচলতে কটন কাপোৰ ইউজ কৰিব লাগে, আৰু মই এনেদৰে কটন কাপোৰ ইউজ কৰোঁ, আৰু সদায় এনেদৰে মুখখন মুচিব লাগে। গতিকে হৈ গ'ল। এতিয়া মই মুখত লগাম মইশ্চাৰাইজাৰ। এতিয়া চাহ খাম, যিহেতু আজি দিনত একো নাখাওঁ। চাহ গাখীৰ তাৰপিছত ফল মূল কিবা খাব পাৰি, সেই যিখিনি বস্তু খাব পাৰি আৰু সেইখিনি খাম। সেয়েহে মোক মুড়ি দিছে মায়ে, এয়া মুড়ি হেনো খাব পাৰি, মুড়ি আৰু গাখীৰ চাহ। সোনকালে উঠিছোঁ মই, ৰাতিপুৱা ফাৰ্ষ্ট চাহখিনি বনাওঁ। আজি মায়ে বনাইছে, উঠিয়ে আজি মায়ে বনোৱা চাহ খাব পাইছোঁ, গতিকে বহুত ভাল লাগিছে। চাহখিনি খাই লওঁ। হে গাইজ, মই এতিয়া ফাইনেলি সকলোখিনি কাম কৰি মেলি আজৰি হৈছোঁ, আৰু এতিয়া মই ভাবিছোঁ গাটো ধুই লওঁ, যিহেতু এতিয়ালৈকে গা ধোৱা নাই। আৰু গাটো নুধুলে বহুত কিবা আলচিয়া টাইপ আৰু বেয়া লাগি থাকে মোৰ যিকোনো কাম। আৰু মই লেতেৰা কামবিলাক সদায় মানে গা ধোৱাৰ আগতে কৰি মেলি শেষ কৰোঁ, আৰু পিছতহে বাকী কামবিলাক কৰোঁ। গতিকে গা ধুই আহি কিনে আপোনালোকক লগ পাই আছোঁ। পিছত কি কৰোঁ আপোনালোকক দেখুৱাই থাকিম, গতিকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। ধুই কিনে পূৰা ফ্ৰেছ হ'লোঁ আৰু গোঁসানীৰ ওচৰত অকণমান সেয়া জনালোঁ। গতিকে এতিয়া মই ভাবিছোঁ অকণমান হেয়াৰ কেয়াৰ কৰোঁ।
বহুত দিন হৈ গ'ল গৰম দিন পৰাৰ পৰা মানে মোৰ বহুত হেয়াৰ ফলৰ প্ৰব্লেম হৈছে আৰু বহুত চুলিখিনি ড্ৰাই হৈছে তেনে মই নকৰোঁৱে একো হেয়াৰ কেয়াৰ কিন্তু অকণমান ভাবিছোঁ আজি কৰোঁ আৰু আপোনালোকে ভাবিব পাৰে মোৰ গা ধুলে আৰু এতিয়া কি হয় হেয়াৰ কেয়াৰ কৰে আচলতে যিকোনো বস্তু লগাৰ আগতে ক্লিন কৰি ল'ব লাগে আৰু ময়ো মোৰ চুলিখিনি ক্লিন কৰি লৈছোঁ আৰু অকণ তিতিলে মানে ভাল হয় আৰু তেতিয়া বস্তুখিনি এবজৰ্ব কৰিবলৈ বেছি ভাল হয় এতিয়া মই আচলতে চুলিত লগাম দৈ আৰু গতিকে কেনেকৈ লগাব লাগে মই আপোনালোকক দেখুৱাই আছোঁ আৰু কি হয় আপোনালোকে চাই থাকক ভিডিঅ'। এয়া লৈছোঁ এগিলাচ দৈ আৰু এই দৈখিনিৰ ওপৰৰ অংশখিনি পেলাই দিব লাগিব কাৰণ ওপৰৰখিনিত বেছিকৈ অইলি ফিল হয় আৰু সেইখিনি পেলাই দি কেনে এতিয়া মিক্সাৰ গ্ৰাইণ্ডত লৈ ল'ম মিক্সিত পিচি ল'ম তাৰপিছত বেছি ক্ৰিমি হয় আৰু চাই থাকক মই তেনেদৰে কৰিলোঁ। হেয়াৰত লগাবলৈ দৈখিনি ৰেডি হৈ গ'ল এয়া চাওক কিমান ক্ৰিমি হৈছে আৰু এতিয়া লগাও আহক। এতিয়া চুলিখিনি বহুত অকণমান ধোৱাৰ পিছত অকণমান শুকাই গৈছে আৰু এনেকুৱা হ'ব লাগে অকণ শুকান অকণ জিকা থাকিব লাগে আৰু মই যিহেতু মিক্সিত গ্ৰাইণ্ড কৰিছিলোঁ মই আৰু এক্সট্ৰাকৈ বেলেগত নলিয়ালোঁ এনেদৰে আনিছোঁ আৰু ইয়াতে মই এটা বস্তু এড কৰিব লাগিব সেইটো হৈছে এল'ভেৰা জেল সকলোৰে আছে নিশ্চয় বহুতে ইউজ কৰে এয়া এল'ভেৰা জেল আৰু ইয়াতে এড কৰি দিওঁ অকণ দিলেই হৈ যায় আৰু এতিয়া এইখিনি লগাব লাগিব। বহুত ক্ৰিমি হৈছে ইমান ধুনীয়া মানে এনেদৰে গ্ৰাইণ্ড কৰি ল'লে বহুত সুবিধা হয় লগাবলৈ চাওক একদম ক্ৰীম লগোৱাৰ নিচিনা ফিল হৈছে। সেই গাইজ মই এইখিনি লগোৱা হৈ গ'ল আৰু মই নিজে লগালোঁ যিহেতু সকলোখিনি আপোনালোকক নেদেখুৱালোঁ মানে মই নিজে আইনা চাই কেনে লগাবলগীয়া হৈছে পিছফালে একো দেখা নাপাওঁ যিহেতু গা ধুইছোঁ সকলোফালে লাগিবৰ ভয় এটা আছে চ' বহুত সাৱধানে লগালোঁ আৰু লগোৱা হোৱাৰ পিছত মই এনেদৰে খোপা কৰি থৈছোঁ আপোনালোকেও এনেদৰে থ'ব পাৰে বা মেলিও থ'ব পাৰে ইচ্ছা আৰু মই যিহেতু গা ধুইছোঁ আৰু সেইবাবে মই এনেদৰে খোপা কৰি থৈছোঁ আৰু আপোনালোকে জানে যে দৈ অকল চুলিৰ বাবে নহয় নিজৰ দেহৰ স্কিনৰ বাবেও ভাল স্কিনটো মইশ্চাৰাইজ কৰি ৰাখে গতিকে আপোনালোকেও লগাব পাৰে এনেদৰে লগাব ট্ৰাই কৰি চাব মই আগতেও লগাইছিলোঁ যেতিয়া মানে ঘৰত আহোঁ হোষ্টেলত থাকিলে এইবিলাক কেয়াৰ লোৱা নহৈছিলে চ' এনেই পানী প্ৰব্লেম আছিলে হোষ্টেলত যিখিনি চুলি আছিলে ভাল সেইখিনিও নোহোৱা হৈ গৈছে এতিয়া চ' ভাবিলোঁ অকণমান কেয়াৰ লওঁ সেইবাবে আজি সময় পালোঁ এনেদৰে লগোৱালোঁ গতিকে এইখিনি এতিয়া শুকাব লাগিব আৰু শুকোৱাৰ পিছত মই আপোনালোকক লগ পাই আছোঁ আৰু চুলিখিনি কেনেকুৱা হয় আপোনালোকক মই দেখুৱাম। এয়া দুপৰীয়াৰ আহাৰ মানে ইমান টাইম খোৱা নাই গতিকে মায়ে কৈছে এতিয়া খাব পাৰি যিহেতু ইয়াতে দিছে চাগু দৈ চেনি আৰু ইপিনে লৈছোঁ বিস্কুট মেৰী বিস্কুট মোৰ ফেভৰেট হয় ভাল লাগে খাই বিশেষকৈ গাখীৰ চাহৰ লগত ভাল পাওঁ কিন্তু এনেদৰে খাব লাগিব একো নাই গতিকে খাই লওঁ। সেই গাইজ মই চুলিখিনি ধুলোঁ আৰু ধোৱাৰ পিছত এনেধৰণৰ হৈছে মানে আজি বহুত বৰষুণ পৰিছিল আৰু মই শ্বেম্পু নকৰিলোঁ বহুত বৰষুণ পৰাৰ বাবে অহাকালি শ্বেম্পু কৰিম ভালদৰে শুকুৱাম আৰু এতিয়া ইমান মানে ভাল লাগিছে এনেই নৰ্মেল পানীৰে ধুই দিছোঁ মই দৈখিনি আৰু এতিয়া এনেকুৱা ইমান ধুনীয়া অইল এটা মানে ভাৱ আহিছে মানে এনেকুৱা লাগিছে বহুত চুলিখিনি আৰাম ফিল কৰিছে গতিকে আপোনালোকেও লগাব আৰু যেতিয়া শ্বেম্পু কৰিম তেতিয়া নিশ্চয় আৰু ভালদৰে ৰিজাল্টটো গম পাম কেনেকুৱা হৈছে আৰু আগতে মই লগাইছিলোঁ যিহেতু গতিকে গম পাওঁ আৰু ভাল হয় আপোনালোকে লগাব আৰু যিহেতু এতিয়া সন্ধিয়া 4-5টা বাজিছে আৰু এতিয়া মই খাব লৈছোঁ এয়া এই ভাত সাজৰ টুকিয়া তুমি গম পাই নহয় জানো কেনেধৰণৰ ভাল লগা এটি ডিছ মই কিন্তু বহুত ভাল পাওঁ এইটো ডিছ খাই কিনে গতিকে খাই লওঁ ব্ৰত ৰখাৰ এইটো মানে ভাল এটা ফিল আৰু এই ভাত সাজৰ গতিকে খাওঁ আৰু আজিৰ ভ্লগটো এইখিনি আছিলে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব গতিকে আজিলৈ বাই বাই আকৌ লগ পাম আন এটি নতুন ভিডিঅ'লৈ।